হাই এভৰিৱান, আকৌ আহি গ'লো নতুন এটা ভিডিঅ' লৈ। আজি কোনো ৰেচিপি ভিডিঅ' নহয়, ব্লগ ভিডিঅ' নহয়। আজি মই এটা ৰূপচৰ্চা ভিডিঅ' লৈ আহিছোঁ। মানে যিসকলৰ মুখৰ স্কিনখন ড্ৰাই হৈ গৈছে আৰু যিহেতু ঠাণ্ডা দিন, তেওঁলোকে এইটো লগাব পাৰে। আৰু মই এইফালে কেঁচা হালধি অকণমান ৰুকি কেনে লৈ লৈছোঁ আৰু লৈ লৈছোঁ দৈ অকণমান আৰু বেচন। এইখিনি ধুনীয়াকৈ এতিয়া মিক্স কৰি কেনে মানে মিহলাই কেনে মই লগাম। আৰু ঠাণ্ডা পানীৰ লগত ধুনীয়াকৈ মুখখন ধুই লৈছোঁ। ধুই কেনে এতিয়া ভালকৈ মুচি লওঁ মুখখন। ভালকৈ মুচিছোঁ মানে, তথাপিতো আৰু ভালকৈ মুচি ল'ম একদম মুখখন শুকাই যোৱাকৈ। তাৰপিছত এইখিনি ধুনীয়াকৈ মিহলাই ল'ম। আৰু এইটো লগালে কিন্তু আপোনালোকে সপ্তাহত 3 দিন বা 4 দিন লগাব, একদম মানে আপোনালোকে ৰিজাল্ট পাই যাব। এসপ্তাহতে ৰিজাল্ট পাই যাব আৰু ইমান ধুনীয়া হয়। যিসকলৰ স্কিনটো ড্ৰাই, তেওঁলোকৰ স্কিনখন ইমান ধুনীয়া হৈ যায় মানে। মুখখন ধুই কেনে মানে লগে লগে একো লগাব নালাগে। এইটো যদি লগায় 1 দিন পিছতহে লগাব, আপোনালোকে তেতিয়াহে গম পাব এইটো লগোৱাৰ ৰিজাল্টটো কেনেকুৱা। আৰু এইফালে গোটেইখিনি মিক্স কৰি ল'লোঁ মই, আৰু মিক্স কৰি কিনে এতিয়া লগাম। আৰু দেখিছেনে ইমান ধুনীয়াকৈ লগাই আছে। আৰু মুখত কিন্তু গোটেইখিনি মানে ভালকৈ লগাব লাগিব চাৰিওফালে, নহ'লে মানে কি হ'ব, আপোনাৰ মুখখন ইফালে বগা ইফালে ক'লা সেনেকৈ হৈ থাকিব। তো মই ইফালে ধুনীয়াকৈ লগাই ল'লোঁ। আৰু লগাই কিনে কিন্তু 10-15 মিনিট ৰাখিব লাগিব। যিমানখিনি আপুনি সময় ৰাখিব পাৰে সিমান ভাল। তো ইফালে মোৰ এতিয়া লগোৱা হৈ গ'ল। এতিয়া মই ৰাখি থৈ দিম 10-15 মিনিট। আৰু বহুত দিন মই লগোৱা নাছিলোঁ। ইয়াৰ কিন্তু লং ভিডিঅ' এটাও দিয়া আছে মোৰ ইউটিউব চেনেলত। আৰু মোৰ ভিডিঅ' চাই ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ইফালে লগোৱা হৈ গ'ল, দেখিছেনে একদম মোৰ গাৰ লগত পূৰা ৰংটো মিলি গৈছে। আৰু আমাৰ যিহেতু কাপোৰ পিন্ধি থাকোঁ, সেইকাৰণে আমাৰ গাটো বগা, মুখখন ক'লা হৈ থাকে। আৰু মুখখন এনি টাইম ৰ'দত পৰি থাকে কাৰণে, তো এইফালে মোৰ গা আৰু মুখখন দেখিছেনে একেলগে মিহলি গৈছে।